নমস্কাৰ সকলোকে। এই আমাৰ সৰু সুৰা আমাৰ ৰাজহুৱা নামঘৰত আমাৰ খুৰাই ৰাতিপুৱা গধূলি বন্তি জ্বলায়। আমাৰ ভাষাত পালতি বুলিয়েই কয়, আপোনালোকে বা কি কয় নাজানো। আৰু ভাদ মাহ উপলক্ষে আমাৰ চন্দনা খুৰীহঁতে শৰাই আগবঢ়াইছে। সেয়ে আজি মন্দিৰত ভাদ মাহটো হ'ল ভাৰতীয় হিন্দু কেলেণ্ডাৰত এক আকৰ্ষণীয় অন্যতম মাহ আৰু অসমীয়া সমাজৰ এই ভাদ মাহটোৰ বিশেষ তাৎপৰ্য আছে। ভাদ শব্দটো সংস্কৃত শব্দ ভাদ্ৰপদৰ পৰা আহিছে। ভাদ শব্দটোৰ অৰ্থ হ'ল কল্যাণ কৰা বা মংগল কৰা। হিন্দু ধৰ্মৰ বাবে এই মাহটোক এটা ভক্তিৰ মাহ হিচাপে গণ্য কৰা হয়। এই মাহটোৰ কৃষ্ণপক্ষৰ অষ্টম দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম গ্ৰহণ কৰিছিল আৰু এই দিনটোত অসমৰ ভক্তপ্ৰাণ ৰাইজে বহুত উল্লাহ মালহেৰে জন্মাষ্টমী পালন কৰে আৰু এই মাহৰ শুক্লপক্ষৰ অষ্টম দিনা মা ৰাধাৰো জন্ম হৈছিল। তদুপৰি গণেশ চতুৰ্থী পূজাও এই মাহতে কৰে। আমাৰ অসমৰ লোকসকলৰ বাবেও এই ভাদ মাহৰ এক বিশেষ তাৎপৰ্য আছে, কাৰণ এই ভাদ মাহতে আমাৰ অসমীয়া জাতিৰ গুৰি ধৰোঁতা আৰু আমাৰ সংস্কৃতিৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ এই দুইজনৰে মৃত্যু তিথিও পৰে আৰু এই মাহটোতে শংকৰদেৱৰ জন্মতিথিও পৰে। অসমৰ নামঘৰে ঘৰে এই গোটেই মাহজোৰা নাম কীৰ্তন আৰু সকলো ভক্তপ্ৰাণ লোকে পৰিয়ালৰ মংগলৰ কামনা কৰি এই মাহটোতে মাহ প্ৰসাদ আৰু ফল মূল আদিৰ শৰাই আগবঢ়ায় আৰু ভগৱানক সেৱা কৰি আশীৰ্বাদ লয়। সেইবাবে আমাৰ অসমৰ এই ভাদ মাহটোকে পবিত্ৰ মাহ বুলি কয়। এইফালে আমাৰ সৰু খুৰীমা, ডাঙৰ খুৰীমা, গোটেইখিনি আমাৰ গাঁৱৰ বাইদেউ খুৰী সকলোৱে এতিয়া নাম কীৰ্তন কৰি আছে। এইফালে ময়ো নাম ধৰি আছোঁ। এতিয়া সকলোৱেতো জানে, সকলোৱে নাম কীৰ্তন কৰে। তাৰপিছত শেষত এইফালে চাওক, আমাৰ সৰু খুৰীয়ে প্ৰসাদ বিতৰণ কৰি আছে। আপোনালোকে কোনে কোনে খাই ভাল পায়? মইতো বহুতেই ভাল পাওঁ প্ৰসাদ খাই। খাব নেকি? আহক।